মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সমাজ বিজ্ঞান বিষয়টোৰ প্ৰথম পাঠটো সুন্দৰভাৱে আলোচনা কৰি শেষ কৰিছোঁ। মই আজি তোমালোকৰ প্ৰথম ইউনিটত আহিবলগীয়া চিলেবাছ মতে আন এটা পাঠলৈ আগবাঢ়িছোঁ। সেইটো হৈছে প্ৰাথমিক চিকিৎসা। তোমালোকে সকলোৱে প্ৰাথমিক চিকিৎসা পাঠটো উলিয়াই লোৱা আৰু মই যেনেধৰণে বুজাই যাম ভালদৰে মনোযোগ দিয়া আৰু তোমালোকে পাঠটো বুজি ল'বা। আৰু মই বুজাই হোৱাৰ পাছত মই আজি যিমানখিনিলৈকে বুজাম তোমালোকে সিমানখিনিলৈকে পাঠটো ঘৰত চিঞৰি চিঞৰি ৰিডিং কৰিবা। এতিয়া ব'লা আমি পাঠটো পঢ়িবলৈ আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কিতাপলৈ মন দিয়া। এয়া চোৱা, পাঠটোৰ নাম কি? প্ৰাথমিক চিকিৎসা। বেমাৰ হ'লে সাধাৰণতে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। বেমাৰৰ চিকিৎসা কৰে চিকিৎসকে। বেমাৰৰ চিকিৎসা কোনে কৰে? তোমালোকে সকলোৱে জানা, চিকিৎসকে কৰে, যাক আমি ডাক্তৰ বুলি কওঁ, হয়নে? কেতিয়াবা আকস্মিকভাৱে হোৱা কিছুমান ঘটনা, যেনে কটা ছিঙা, জুয়ে পোৰা, নাকৰ পৰা তেজ ওলোৱা, আঘাত পোৱা আদিত চিকিৎসালয় নিয়াৰ আগতে আমি নিজাববীয়াকৈ দুই এটা ব্যৱস্থা ল'বলগীয়া হয়। সেই ব্যৱস্থাবোৰ হ'ল আমি ৰোগীক কৰা এক প্ৰকাৰৰ সহায়। আমি এগৰাকী ৰোগীৰ প্ৰথম অৱস্থাত কৰা সহায় হ'ল প্ৰাথমিক চিকিৎসা। এতিয়া এইখিনিত কি কৈছে যে কেতিয়াবা আকস্মিকভাৱে হঠাৎ জুয়ে পুৰিব পাৰে, কাটা ছিঙা হ'ব পাৰে, নাকৰ পৰা তেজ ওলাব পাৰে, উজুটি খাই আমি আঘাত পাব পাৰোঁ। সেইখিনি বেছিকৈ হ'লে আমি ডক্তৰৰ ওচৰত যাওঁ। কিন্তু ডক্তৰৰ ওচৰত বা চিকিৎসকৰ ওচৰত যোৱাৰ আগতে আমি যিখিনি নিজাববীয়াকৈ ধৰা ডেটল লগাওঁ, তোমালোকে নিশ্চয় লগোৱা, বৰ'প্লাছ, বৰ'লিন, এণ্টিছেপ্টিক লগোৱা, হয়নে? এই যে ডক্তৰৰ ওচৰলৈ নিয়াৰ আগতে ৰোগীক আমি যি এক প্ৰকাৰৰ সহায় বা চিকিৎসা কৰোঁ বা প্ৰথম অৱস্থাত কৰা সহায়েই হৈছে প্ৰাথমিক চিকিৎসা। এতিয়া প্ৰাথমিক চিকিৎসা কাক বোলে তোমালোকে মই আণ্ডাৰলাইন কৰি থৈছোঁ, দেখিছা? তোমালোকেও কিতাপখনত এইটো দৰকাৰী। এইটো আৰু চিকিৎসা কৰা, চিকিৎসা কোনে কৰে? চিকিৎসকে কৰে। এই কথাটো আৰু এইটো তোমালোকে কিতাপত আণ্ডাৰলাইন কৰি থ'বা, মই কৰাৰ দৰে। ঠিক আছে? এতিয়া কোৱাচোন বাৰু, প্ৰাথমিক চিকিৎসা কাক বোলে? আমিতো নালাগে লিখিব। এগৰাকী ৰোগীৰ প্ৰথম অৱস্থাত কৰা সহায়ে হ'ল প্ৰাথমিক চিকিৎসা। বুজি পাইছানে? মুখস্থ কৰিবা। চিকিৎসকৰ মতে ঘৰৰ লগতে সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে প্ৰাথমিক চিকিৎসাৰ বাবে এটি সৰু বাকচৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন। এতিয়া কি কৈছে? চিকিৎসকসকলৰ মতে কি থাকিব লাগে? যিটো ফাৰ্ষ্ট এইড কিট বুলি আমি কওঁ, স্কুলতো আছে, তোমালোকে দেখিছাই। প্ৰাথমিক চিকিৎসাৰ এটা বাকচ থাকিব লাগে আৰু সেই বাকচটোত সদায় আকস্মিকভাৱে যিবিলাক ঘটনা হয় সেইবিলাকত লগাবৰ বাবে দৰকাৰী সামগ্ৰীসমূহ ভৰাই থ'ব লাগে। বাকচটোৰ ওপৰত কি লিখিব দিছে? প্ৰাথমিক চিকিৎসা বুলি লিখি থ'লে আৰু সুবিধা হয়। বাকচটো যাতে তোমালোকে সহজে পোৱা, বিচাৰি ফুৰিব নালাগে, তাৰ কাৰণে কি কৈছে? প্ৰাথমিক চিকিৎসা বুলি ওপৰত লেবেল লগাই পেলাই, ষ্টিকাৰ লগাই প্ৰাথমিক চিকিৎসা বুলি লিখি থ'ব দিছে। তেতিয়া কি হ'ব? বিচাৰি ফুৰাৰ প্ৰয়োজন নাই, তোমালোকে হাততে পাবা। নেক্সট চোৱা, প্ৰাথমিক চিকিৎসাৰ বাকচটোত কি ৰাখিব লাগে কৈছে? প্ৰাথমিক চিকিৎসাৰ বাকচটোত পৰিষ্কাৰ কপাহ, বেণ্ডেজ, প্লাষ্টাৰ, ডেটল, জুয়ে পুৰিলে তৎক্ষণাত লগাব পৰা মলম, সৰু সুৰা আঘাতত প্ৰথমে লগাব পৰা মলম, এখন কেঁচি, এখন ব্লেড, স্পিৰিট, থাৰ্মোমিটাৰ আদি থ'ব লাগে। এতিয়া পৰীক্ষাত মই আণ্ডাৰলাইন কৰিছোঁ, দেখিছেনে? পৰীক্ষাত তোমালোকৰ প্ৰায়ে আহিব যে প্ৰাথমিক চিকিৎসা বাকচত কি সামগ্ৰী ৰখাৰ প্ৰয়োজন বা কি সামগ্ৰী থাকে। কি থাকে? ডেটল, তোমালোকে জানাই, বেণ্ডেজ, কপাহ অলপ ৰাখিব লাগিব, জুয়ে পুৰিলে লগাব পৰা বাৰ্নল তোমালোকে নাম শুনিছাই, সেয়া মলম, সৰু সুৰা আঘাতৰ বাবে লগাব পৰা বৰ'লিন, বৰ'প্লাছ, যিটো এণ্টিছেপ্টিক বুলি আমি কওঁ, সেয়া ৰাখিব লাগে। এখন কেঁচি ৰাখিব দিছে, যাতে তোমালোকক বেণ্ডেজ কৰোঁতে ঘপকতে কাটিব পাৰা। এখন ব্লেড আৰু স্পিৰিট, এইকেইটা বস্তু প্ৰাথমিক চিকিৎসাৰ বাকচত থাকিব লাগে। প্ৰাথমিক চিকিৎসাৰ বাকচটো সহজতে বিচাৰি পোৱা ঠাইখিনিত ৰাখিব লাগে। এইটো মই আগতে কৈছোঁৱে তোমালোকৰ বিদ্যালয়ত প্ৰাথমিক চিকিৎসাৰ বাকচ আছেনে নাই? কোৱাচোন বাৰু। আছে? তোমালোকে পৰিলে যে দুখ পোৱা, ৰাণু বাইদেউ, সাদৰ বাইদেউহঁতে নি অফিচত গৈ পেলাই তোমালোকক লগাই দিয়ে, মনত আছে নিশ্চয়। আমাৰ বিদ্যালয়তো প্ৰাথমিক চিকিৎসাৰ বাকচ আছে। আকস্মিক দুৰ্ঘটনাত হোৱা
সৰু সুৰা আঘাতত প্ৰাথমিক চিকিৎসাৰ বৰ প্ৰয়োজন। প্ৰাথমিক চিকিৎসা সেৱা আমি সকলোৱে মিলি আগবঢ়াব পাৰোঁ। এনে সেৱা আগবঢ়াবলৈ হ'লে আমি কেইটামান কথা সদায় মনত ৰাখিব লাগিব। কথাবোৰ সৰু যদিও বৰ গুৰুত্বপূৰ্ণ। এতিয়া কি কৈছে, প্ৰাথমিক চিকিৎসা সেৱা আমি সকলোৱে আগবঢ়াব পাৰোঁ। কাৰোবাক যদি হঠাৎ উজুতি খালে, পৰিলে, তেজ ল'লে, দৌৰি গৈ তোমালোকে মলমটো লৈ আহিবা, আহি পেলাই লগাই দিবা। সকলোৱে এনেকৈ সহায় কৰিব লাগে। এক প্ৰকাৰ প্ৰাথমিক চিকিৎসা কি হৈছে, এক প্ৰকাৰৰ সহায়। এতিয়া প্ৰাথমিক চিকিৎসা কৰোঁতে কেইটামান গুৰুত্বপূৰ্ণ কথা আমাক ক'ব। চোৱা, প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱা গৰাকীৰ প্ৰাথমিক পেজটো লুটিয়াই লোৱা। চিকিৎসা বাকচত থকা বস্তুবোৰ চিনাকি হ'ব লাগিব। অৰ্থাৎ কোনটো বস্তু কি কামত ব্যৱহাৰ কৰা হয় সেয়া ভালদৰে জানিব লাগিব। যিয়ে প্ৰাথমিক চিকিৎসা আগবঢ়াবলৈ আহে তেওঁ আঘাতপ্ৰাপ্ত গৰাকীক দেখি আৱেগিক হ'ব নালাগিব। অৰ্থাৎ ৰোগীক দেখি ভয় খোৱাৰ পৰিৱৰ্তে তেওঁৰ প্ৰতি মৰম, দয়া আদি ভাৱ দেখুৱাই মনত সাহস দিব লাগিব। এগৰাকী আঘাতপ্ৰাপ্ত ৰোগীক অলপো সময় নষ্ট নকৰাকৈ প্ৰাথমিক চিকিৎসা আগবঢ়াব লাগে। এইখিনিত কি কৈছে, যেতিয়া তোমালোকে প্ৰাথমিক চিকিৎসা আগবঢ়াবা তেতিয়া কি কৈছে, প্ৰথম কথাটো কৈছে যে প্ৰাথমিক চিকিৎসাৰ বাকচটোত যি যি বস্তু আছে, কোনটো মলম কিহত লগায়। আমি ভুল চিকিৎসা কৰিলেতো নহ'ব। যদি তোমাৰ জুয়ে পুৰা মলমটো কটা চিঙাত লগোৱা তেতিয়াতো নহ'ব। গতিকে কি কৈছে, প্ৰাথমিক চিকিৎসাত থকা বাকচটোত থকা বস্তুবোৰ প্ৰথমে তোমালোকে চিনাকি হ'ব লাগিব, জানিব লাগিব। আৰু যেতিয়া তোমালোকে প্ৰাথমিক চিকিৎসা আগবঢ়াবা, তেজ দেখি কিছুমানে ভয় কৰে, হাত কঁপে, হয়নে নহয়? ভয় কৰিব নালাগিব। আৰু তাৰ পৰিৱৰ্তে কি কৰিব লাগিব, ৰোগীৰ প্ৰতি মৰম, দয়া, সাহস আদিহে দেখুৱাব লাগিব। আৰু যেতিয়া ৰোগীগৰাকীয়ে আঘাত পাব, অলপো সময় নষ্ট কৰিব নাই, দৌৰি গৈ হাতে পোৱাতে সেইকাৰণে থ'ব দিছে বাকচটো, দৌৰি গৈ বাকচটোৰ পৰা বস্তুখিনি উলিয়াই কি কৰিব লাগিব, চিকিৎসা আগবঢ়াব লাগিব। এতিয়া আমি কেনেকৈ আঘাত বা কেনে পৰিস্থিতিত প্ৰাথমিক চিকিৎসা আগবঢ়াব লাগে সেয়া আলোচনা কৰিম। আমি এইখিনি পৰৱৰ্তী পৰ্যায়ত আলোচনা কৰিম। ভিডিঅ'টো দীঘলীয়া হৈ যাব। এইখিনিলৈকে তোমালোকে ঘৰত চিঞৰি চিঞৰি ৰিডিং দিবা আৰু মই কোৱা কথাকেইটা আণ্ডাৰলাইন কৰিব দিয়া কথাকেইটা আণ্ডাৰলাইন কৰিবা আৰু তোমালোকে মুখস্থ কৰি থ'বা। চিকিৎসা কোৱাচোন বাৰু, চিকিৎসা আগবঢ়োৱা ব্যক্তিজনক কি বোলে? চিকিৎসক বোলে, হয়নে? আৰু প্ৰাথমিক চিকিৎসা আমি কাক বোলো? ইম্পৰ্টেণ্ট কথা, প্ৰাথমিক চিকিৎসা কি আছিলে? যে এগৰাকী ৰোগীক প্ৰথম অৱস্থাত কৰা সহায়ে হৈছে প্ৰাথমিক চিকিৎসা। এইটো এটা ইম্পৰ্টেণ্ট, দুটা তিনিটা, আজি আমি তিনিটা ইম্পৰ্টেণ্ট কথা পঢ়িলোঁ। তাৰপাছত 3 নম্বৰটো হৈছে প্ৰাথমিক চিকিৎসাৰ বাকচটোত কি কি সামগ্ৰী থাকে। এই তিনিটা প্ৰশ্ন তোমালোকে ভালদৰে সলসলীয়াকৈ মুখস্থ কৰি থ'বা। আজিলৈ আহিছোঁ দেই, তোমালোকে পঢ়িবা কিন্তু ৰিডিং কৰিবা, নপঢ়াকৈ নাথাকিবা। বাই বাই।